নমস্কাৰ এনএছঅ টিচাৰসকল যে বৰ্তমান এক নতুন গুৰুত্বপূৰ্ণ খবৰ আহিছে যে এনএছৰ ক্ষেত্ৰত বহুতো খেলিমেলি হৈ আছে যিটোৰ কাৰণে বহুতো টিচাৰ এতিয়ালৈকেও যেটো সেকেন্ড ইয়াৰ পেমেন্ট এতিয়ালৈকে কৰা নাই আৰু বহুতো বাকি আছে সেই কাৰণে আপোনালোকে ইয়াত দেখিবলৈ পাইছে আৰু আপোনালোকে যেটো এডমিশন সেকেন্ড ইয়াৰ এটো আপোনালোকৰ 22 জুলাইলৈকে কৰি দিয়া হৈছে যেটো আপোনালোকৰ 16 জুলাই আছিল তাৰ আগত যেটো 7 আছিলতিয়াৰ পৰা বঢ়াই দি আছে তেওঁলোকে কিয় বঢ়াই দি আছে কাৰণ যিমান সংখ্যক এতিয়ালৈকে তেওঁলোকে দেখিবলৈ পাইছে বহুত সংখ্যক টিচাৰ এতিয়ালৈকে তেওঁলোকৰ সেকেন্ড ইয়াৰ যেটো পেমেন্টটো কৰা নাই আৰু তেওঁলোকে বহুতো শুনা পোৱা আগতে বহুতো টিচাৰে বৰ্তমান বাদ দিয়া গৈছে তো এনএসএ বৰ্তমান বহুতো অসুবিধাত পৰিছে যেটো বহুতো টিচাৰ এতিয়ালৈকে অনলাইন পেমেন্টটো কৰা নাই তেওঁলোকে কি কাৰণে কৰা নাই বহুতো তেওঁলোকে ডেটটো বঢ়াই দিয়া আছে 2-3 বাৰ বঢ়াই দিলে কিন্তু এতিয়াও যিমানখিনি অনলাইন সাবমিশন হ'ব লাগে সেকেন্ড ইয়াৰ হিমান ক্ষেত্ৰত হোৱা নাই এতিয়ালৈকে তো ডেটটো আকৌ বঢ়াই দিছে 22 জুলাইলৈকে আৰু এতিয়াও কোনো বাকি থাকিলে তেওঁলোকে অনলাইন পেমেন্টটো কৰি ল'ব আৰু যেটো এক্সামিনেশন ফিজ এটো ফিজটো আপোনালোকৰ যেটো এতিয়ালৈকে বঢ়াই দিয়া হোৱা নাই এটো আগৰ দৰে ৰখা হৈছে এটো দিয়া হৈছে একচেপ্টেড till 37/2018 30 তাৰিখলৈকে এটো ডেট দিয়া আছে তেতিয়াৰ কোনো ধৰণৰ পৰিৱৰ্তন কৰা হোৱা নাই আৰু ৰিজাল্টৰ ক্ষেত্ৰতো বহুতো আহিছে এটো ৰিজাল্ট দিব কিন্তু ৰিজাল্টৰ ক্ষেত্ৰতো এতিয়ালৈকে সম্ভৱত ক'ব পৰা নাযায় এটো মাহত ৰিজাল্ট দিয়া না কিউকি বৰ্তমান গৰমৰ বন্ধ চলি আছে সকলোৰ ক্ষেত্ৰত এটো ইমানখিনি বহি চোৱাটো সম্ভৱ নহয় তো নেক্সট মাহতে সম্ভৱত ৰিজাল্টটো পাব পাৰে ঠিক এতিয়ালৈ কোনো ধৰণৰ ৰিজাল্ট এনেকুৱা নতুন আপডেট অহা নাই একো যে কেতিয়া দিব বুলি আৰু আপোনালোকে যদি এতিয়াও পেমেন্ট কৰিবলৈ বাকি আছে যদি সেকেন্ড ইয়াৰ এডমিশনৰ তেনেহলে এটো 22 জুলাইৰ আগতে কৰি ল'ব ভিডিওটো সম্পূৰ্ণ চোৱাৰ বাবে ধন্যবাদ